নমস্কাৰ গাইজ, মই গীত আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি আমাৰ কলেজত ফৰ্ম ফিলাপৰ লাষ্ট ডেট আৰু এইফালে আমাৰ বিপুলা আহি আছে আৰু এইফালে বিপুলাহী ৰখিলেহি আৰু এতিয়া বোলক বিপুলাৰ লগত যাওঁ আৰু সকলোৱে কৰি আজৰি হ'ল চাগে। মই অকলে বাকী আছোঁ চাগে লাষ্ট ডেট আৰু বিপুলা মই দুটাই গৈ ফৰ্ম ফিলাপ কৰিবলৈ যাওঁ। মই অকলে নাই, বিপুলা আছে আৰু এইবিলাক ছাৰ আহি গ'ল। ছাৰৰ লগত ধুনীয়াকৈ বহি যাওঁ বলক আৰু ধুনীয়াকৈ ফৰ্ম ফিলাপটো কৰি লওঁগৈ। আমি মানে গাইজ আমি লাষ্ট ডেট দিনাখনে খাব আৰু মানে আপোনালোকৰ এনেকুৱা হয় নেকি? কমেণ্ট টাইপত জনাই দিব। আৰু লাহে লাহে গ'লে নহ'ব বুলি কৈ পূৰা স্পীড ফালিব ধৰিছে, মানে 40-50 মানত যাবলৈ ধৰিছে আৰু বোলক এতিয়া কলেজলৈ যাওঁ। আৰু ফাইনেলি গাইজ কলেজ আহি পালোঁ আৰু কলেজ আহি পোৱা যোৱাৰ লগে লগৰকেইটাই ক'লে যে নেট কেবলৈ গৈ এখন কাগজ উলিয়াই নিব লাগিব। সেইকাৰণে গৈ নেট কেবলৈ গৈ কাগজ এখন উলিয়াই নিলোঁ আৰু আনিয়ে লগতো লৈ থ'লোঁ, ব'ল ফৰ্ম ফিলাপ কৰিবলৈ যাওঁ। ই আগতীয়াকৈ কৈ আহি পঢ়ি আছিলে মোবাইল চাই আৰু ধুনীয়াকৈ কাগজখন উলিয়াই আনিলোঁ আৰু লগতো লৈ এতিয়া ফৰ্ম ফিলাপ কৰিবলৈ যাওঁ। আৰু গাইজ লগতো লৈ থৈ পিনে যাওঁ ব'লক। এতিয়া মই অকলেহে বাকী আছোঁ চাগে, সকলো কৰি আজৰি হ'ল। এতিয়া ব'লক কাউণ্টাৰলৈ যাওঁ। আৰু গাইজ লগৰটোৰ সৈতে আহি গ'লোঁ মই কাউণ্টাৰৰ ভিতৰত আৰু কাউণ্টাৰৰ ভিতৰত আহি দেখিলোঁ যে ইমান মানুহ ভিতৰত বহি আছে আৰু বাহিৰতো বহুত ৰখি আছে। সকলো মোৰ দৰে দেখোন, মানে লাষ্ট ডেটৰ কাৰণে ৰখি থাকে আৰু সকলো দিয়কচোন পূজা চালে, সেইকাৰণে আজি লাষ্ট ডেট আজি দিলে আৰু সেইকাৰণে আজি তাড়াতাড়িকৈ সকলো কৰিছে। ময়ো পূজা চালোঁ, সেইকাৰণে বোলো ফৰ্ম ফিলাপ কৰাটো দেৰি হৈ গ'ল আৰু সেয়া দেখিছোঁ সকলো পূজা চোৱা ফল এতিয়া পাই গৈছে। আৰু গাইজ আজি ফাইনেলি একদম মানে বহুত কষ্টৰ ফলত আজি ফৰ্ম ফিলাপটো কৰি আহিলোঁ। কলেজত ফৰ্ম ফিলাপ কৰি আৰু মই অলপ ৰাস্তাফালে ওলাই আহিলোঁ, মানে আহি পালোঁহি 4টা বাজি গ'ল। মানে 9টা বজাৰ থিয় 4টা বজাত ফাইনেলি খতম হৈ গ'ল আৰু এতিয়া 5:30টা বাজিলে আৰু ৰাস্তাফালে মানে অলপ এইফালে ওলাই আহিছিলোঁ আমাৰ পথাৰৰ ফালে। পথাৰৰ ভিউটো এবাৰ চাওকচোন গাইজ। এই লগৰকেইটা বহি আছে পুলত আৰু মই অলপ ভিডিঅ'টো বনাব আহিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম দেই গাইজ। আৰু আপোনালোকে লাষ্ট ডেটৰ কাৰণে কেতিয়া ৰখি নাথাকিব, যিমান পাৰে প্ৰথমত কৰি ল'ব, কাৰণ সকলোৱে লাষ্ট ডেটৰ কাৰণে ৰখি থাকে। মই গম পাই গ'লোঁ দেই।